এইটো 91 ফুট ডাঙৰ চাব আহিলোঁ আমি। এইফালে ধুনীয়াকৈ এনেকৈ বেৰ দি দিছে নামিব পৰাকৈ। বহুত ডাঙৰ মূৰ্তি ইয়াৰ পৰা। গাইজ মূৰ্তিটো চালে আৰু এটা ইয়াৰ মন্দিৰ আছে হাজাৰতো যাই আছে ধুনীয়া লাগিছে ন। 91 ফুট ডাঙৰ নলবাৰী জিলাত অৱস্থিত। আমাৰ কাৰণে গৌৰৱ সেইটো ইমান ডাঙৰ মূৰ্তি। বাকী আগৰ পৰা কালেকশ্যন চাওঁ। चटाटवी गलज्जल प्रवाह पावित स्थले गले विलम्बिताम्बुजंग तुंग मालिका मोट्ट 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 मन्निनाद वड्डमर्वयं चकार चंड तांडवं तनोतु नः शिव। हर हर शिव शंकर नीलकंठ गंगाधर आए शरणम तिहारे। ज्ञान ऐसा विशाल बैठे हो मृग नैन छाए माथे चंद्र विराजे। মূৰ্তিটো সন্মুখত তাৰে পিছত মই আছোঁ কিমানটো ভাল লাগিছে। আৰু পিছফালৰ সেইটো হ'ল কাৰ্যালয় কি বনাই আছে চব বনোৱা হোৱা নাই আৰু। এইবাৰ আহিলোঁ খাজাৰৰ আগৰ পুৰণা মন্দিৰটো। মানে এইটো হ'ল মহাদেৱৰ এইটো। সেইফালে এটা বিষ্ণুৰ আছে আৰু হনুমানৰ আছে। বলকচোন চাওঁ। এইটো খাজাৰৰে মানে মহাদেৱ খাজাৰৰ মন্দিৰ বুলি ক'লে সকলোৱে জানে। ৰাস্তাৰ কাষত সেইকাৰণে অলপ চাওঁ হেৰি বোলে গাড়ী মটৰ তাকে ভাল লাগিছে আৰু ইমান ডাঙৰ মূৰ্তি বনাইছে। তাকে বলকচোন আৰু চাওঁ চাকি বন্তি জ্বলাই দিওঁ ইয়াতে। মানে একেদিন বতাহৰ ইমান খুব হৈছে ভোলানাথে অকণমান সহায় কৰে যাতে মানে যিসকল ব্যক্তিয়ে মানে জুপুৰি ঘৰ সামান্য এটা জুপুৰি ঘৰত আছে তেওঁলোকতো বহুত অনিষ্ট হৈছে। এই বলকচোন সেৱা কৰি লওঁ ইয়াতে চাকি বন্তি গাইজ। মানে কৈ মহাদেৱ থাকিলে মানে নন্দী থাকে। নন্দীৰ কাণত কিবা ক'লে বোলে ফুলে। বলকচোন ইয়াতে সৰু সৰু নন্দী আছে কেইটামান। এইটো এটা বলকচোন কাণত কিবা কওক মনৰ কথা। গাইজ ইয়াতে এটা মন্দিৰত আহিছোঁ মানে ভোলানাথৰ হেৰি মানে ইয়াতে ফাৰ্ষ্ট এটা হৈছিল মানে সেইকেইটা আৰু মন্দিৰ আছে কিন্তু মেইন ইয়াতে মানে বিভিন্ন ধৰণৰ গছ আপোনালোক দেখুৱালে গম পাব আচৰিত ধৰণৰ মানে কি যে বনাইছে মানে মন্দিৰটো মানে ভগৱানৰে লীলা এইবিলাক। বলকচোন চাওঁ এইটো মন্দিৰ। চাৰিওফালে মন্দিৰটোৰ চাৰিওফালে এইবিলাক গছ দেখিছেনে? ভগৱানৰ কিমান লীলা দেখিছে দেখিছে। গছেৰে এইটো নিৰ্মিত হৈছে। এইটো চব গছৰে এইটো মন্দিৰ। মানে ভাল লাগিছে আৰু এইবিলাক ভগৱানৰে লীলা আৰু তেওঁ কেনেকৈ কি নকৰিব পাৰে। সেই আছে মানুহে এই নাই সকলো তেওঁৰে হাতত আৰু সেইকাৰণে তেওঁৰ ওচৰত অকণমান সেৱা জনাব আহিছোঁ। বাকী আৰু ধুনীয়া মন্দিৰ আছে গাইজ আপোনালোকে আহিব পাৰে। ইমান ধুনীয়া মন্দিৰ ইমানটো মন্দিৰ দৰ্শন কৰিব পাৰিব আপোনালোকে। মানে সেইটো ৰাস্তা মানে ৰাস্তাটোৰ কাষতে এইফালৰ পৰা আহিলে আৰ্মিৰ কেম্পটো পাৰ হয় আৰু এইফালৰ পৰা আহিলে আপোনালোকে নলবাৰী ছাইড আহিলে এইফালৰ পৰা ফাৰ্ষ্ট পাব। বাকী আহিব পাৰে। ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে গছ গছনি আৰু ভগৱানৰ ধুনীয়া দৰ্শন ল'ব পাৰিব আপোনালোকে। আহিব ভাল লাগিব মনটো ভাল লাগি যায়।
এইটো এটা ধুনীয়া হনুমানজী। আমি সেইটো মন্দিৰৰ পৰা আহিছিলোঁ। এইবিলাক গছ গছনি, এইটো হনুমান মন্দিৰ। ইয়াতো সেৱা এটা জনাওঁ। গাইজ, হনুমান দৰ্শন কৰিলোঁ, ভোলানাথৰ দৰ্শন কৰিলোঁ। এতিয়া ব্ৰহ্মাণ্ডৰ বিশ্বৰ অধিকাৰী বিষ্ণুৰ মন্দিৰত গৈ আছোঁ। মই যে মন্দিৰটোত গৈছিলোঁ, এইবিলাক গছ, এই দুনিয়াৰ গছ। ভাল লাগে আৰু আহি কিনে ইয়াতে। মই মাৰ লগত আহিছোঁ। সেইটো বলক, এইফালেদি যাব লাগে। 1 2 3 এইটো ইয়াতে যজ্ঞ পতা হয়। ইয়াতে ডাঙৰকৈ পূজা কৰা হয় আৰু এইটো বলক, ইয়াতে সেৱা কৰিলে। ইয়াতে যজ্ঞৰ জুই জ্বলিয়ে থাকে। তাৰে আগত ব্ৰহ্মাণ্ডৰ অধিকাৰী বিষ্ণু। এইটো মূৰ্তি, ইয়াৰে পিছতে সেইটো ডাঙৰ পুখুৰী। ইয়াতে কিবা এটা নতুন কিবা বনাই আছে। গাইজ, আপোনালোকক এটা বস্তু দেখুৱাও। মানে ভগৱান আছে সঁচাকৈ, আৰু কিছুমানে বিশ্বাস নকৰে না। মানে আপোনালোকে হাঁহিব পাৰে আৰু কি কৰিছে। এইডাল গছ দেখিছেনে? এইডালটো এনেকৈ এইফাল চাইডেও পৰিব পাৰিলে হয়, বা সেইটো চাইডেও পৰিব পাৰিলে হয়। কি এইডাল মাজৰ গাছডালৰ ফাকে ফাকে পৰিছে, দেখিছে? একো ক্ষতি নোহোৱাকৈ এইফালে পৰিছে। এইফালেও পৰা নাই, সেইফালেও পৰা নাই, পূৰা এই গাছ দুডালৰ মাজেদি পৰিছে, দেখিছেনে? ভগৱান নিশ্চয় আছে। যদি কোনোবাই বিশ্বাস নকৰে, বিশ্বাস কৰি ল'ব। এইবিলাক ৰাজা ভয়ে লাগে। এইটোৱে সেইটো পুখুৰী, এইটোৱে ইয়াৰে খাজাৰা মন্দিৰৰ। বাকী ইয়াতে গৰমৰ দিনত জিৰাব পাৰে, বহুত ধুনীয়া, মানে বতাহ আহি থাকে। বাকী ভিডিঅ'টো নিশ্চয় ভাল পাব। মন্দিৰৰে আজি দেখুৱালোঁ। ফাৰ্ষ্ট গ'লোঁ, সেইটো 91 ফুট ডাঙৰ মহাদেৱটোৰ ওচৰত সেৱা ল'ব। বাকী ইয়াতো আহিলোঁ, ইয়াতোতো পিছ দি যাব নোৱাৰোঁ। বাকী পৰিস্থিতিটো ভাল হওক। দিনক দিনে বেয়াৰ ফালে চাব ধৰিছে, কিয় হ'ব নাজানো। শান্তি মানে বহিব পাৰে আৰু মনৰ দুখ চুখ গুচাই আৰু। আপোনালোকে আহিব পাৰে, ধুনীয়া মন্দিৰ এইটো, দৰ্শন ল'ব আহিব পাৰে আপোনালোকেও। বাকী এইখিনি আৰু আজিৰ ভিডিঅ', আৰু দীঘলীয়া নকৰোঁ দিয়ক, বৰ পাব আপোনালোকে। কিনো মন্দিৰ দেখুৱাই আছে, দেখুৱালোঁ। কিছুমানে মন্দিৰ প্ৰেমী না, মই যেনেকৈ। বাকী তেতিয়াহ'লে মোৰ ভিডিঅ'টো যদি ভাল পাইছে, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আৰু এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আজি এই ধুনীয়া পৰিৱেশৰ পৰা আপোনালোকক বাই বাই জনালোঁ।